নমস্কাৰ বন্ধুসকল মই চম্পক শৰ্মা আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল চম্পক এণ্টাৰটেইনমেণ্টলৈ আৰু লৈ আহিছো সদায় নিচিনাকৈ আজি এটা বৰ দৰকাৰী ভিডিঅ' আপোনাৰ কাৰণে এটা এণ্টাৰটেইনমেণ্ট ভিডিঅ' বন্ধুসকল আজি এটা আপোনালোকক এনাউন্সমেণ্ট কৰিব বিচাৰিছো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ভাল খবৰ যে এইটোৱে যে মই দ্বিতীয় এটা চেনেল ষ্টাৰ্ট কৰিছো যিটো নাম হৈছে টেকনিকেল চম্পক আৰু য'ত থাকিব ইউটিউবৰ লগত ৰিলেটেড সকলো ধৰণৰ প্ৰব্লেমৰ মানে সলিউশন সফটৱেৰ বা তেনেকুৱা ধৰণৰ কম্পিউটাৰ তেনেকুৱা ধৰণৰ ওপৰত ৰিলেটেড সকলো সলিউশন মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম মোৰ দ্বিতীয় ইউটিউব চেনেল টেকনিকেল চম্পকত তো আপোনালোকে এইটোক যেনেকৈ আদৰি লৈছে সেইটোকৈ আদৰি ল'ব বুলি মই আশা কৰিছোঁ ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব এইটোক যেনেকৈ আপোনালোকে মৰম দিছে আদৰি লৈছে মই সঁচাকৈ আশাবাদী যে সেইটো চেনেলো আপোনালোকে আদৰি ল'ব এতিয়া আহিছোঁ মেইন ভিডিঅ'টো লৈ বন্ধুসকল আপোনালোকে বাৰু জানেনে কি মেঘে বৰষুণ দিয়ে হয়তো নাজানে আৰু যদি জানে তেনেহ'লে আপোনালোকে নিশ্চয় এটা কথাই ভাবি আছে যে কলীয়া মেঘে বৰষুণ দিয়ে হয়নে এইটো নহয় ভুল ধাৰণা আৰু সেই ভুল ধাৰণাটো মই আজি আপোনালোকৰ ওচৰত ৰাখিব ওলাইছোঁ আচলতে কথাটো কি সত্যতাটো কি তো সেই বিষয়ে মই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ বন্ধুসকল ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে যদি এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ে তেনেহ'লে পিছলৈ পাহৰি যোৱাৰ চান্স নাথাকে গতিকে এতিয়া ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক যদিহে আপুনি আজি ভিডিঅ'টোত নতুন হয় আৰু পুৰণাসকল আপোনালোকে যদি ভিডিঅ'টো ভাল পায় আৰু লাইক কৰিবলৈ কাৰণে পাহৰি নাযাব ভিডিঅ'টো সোনকালে আৰম্ভ কৰিবলৈ লৈছোঁ বন্ধুসকল এটা দৰকাৰী ভিডিঅ' এটা জানিবলগীয়া ভিডিঅ' যিটো আমি সকলোৱে ইমান দিনে ভুল ভাবি আছিলোঁ সেই বস্তুখিনি মই আপোনালোকৰ আগত ৰাখিবলৈ চেষ্টা কৰিছোঁ তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু গোটেইখিনি কথা জনাৰ কাৰণে এবাৰ চেষ্টা কৰোঁ বন্ধুসকল আকাশ মেঘে থাকে মানে বৰষুণ হ'ব যে তেনে কোনো কথা নহয় আমি সকলোৱে জনাটো দৰকাৰ যে সকলো মেঘে বৰষুণ নিদিয়ে কোমোৱা তোলাৰ দৰে উৰি ফুৰা শুকুলা মেঘৰ পৰা বৰষুণ হোৱাৰ আশা কৰাটো একেবাৰে মিছা আশা কৰি একো লাভ নাই বৰষুণ হয় ঘন কলা মেঘৰ পৰাহে বৰষুণ হোৱাৰ প্ৰক্ৰিয়া আমাৰ সকলোৰে জ্ঞাত সূৰ্যৰ তাপত পানী ভাৱ হৈ আকাশলৈ উৰি যায় আৰু যাৰ ফলত মেঘৰ ৰূপ লৈ তাত জমা হয় মেঘৰ ৰূপত জমা হয় জলীয় বাষ্পৰে পৰিপূৰ্ণ মেঘৰ মাজেৰে সূৰ্যৰ ৰশ্মি সৰকি আহিব নোৱাৰাৰ বাবে আমি তেনে মেঘক কলা দেখোঁ এই মেঘৰ পৰাই বৰষুণ হয় বন্ধুসকল আপোনালোকে বাৰু গম পালেনে এতিয়া আপোনালোকৰ এটা ভুল ধাৰণা হৈছিল আমাৰ সকলোৰে আছিল আকাশত উপঙি ফুৰা মেঘৰ নানা নাম আছে মেঘে অৱস্থান কৰা উচ্চতা অনুসৰি মেঘৰ নামো বেলেগ বেলেগ হয় ভূপৃষ্ঠৰ পৰা 1000ৰ পৰা 5000 ফুট উচ্চতাত বিচৰণ কৰা মেঘৰ পৰাই সাধাৰণতে বৰষুণ হয় বৰষুণ দিয়া মানে এনে মেঘৰ নাম কি বাৰু জানেনে আপোনালোকে নাজানে ন বৰষুণ দিয়া সেই মেঘটোৰ নাম হৈছে নিব্বাজ মেঘৰ পৰাহে বৰষুণ হয় পৃথিৱীৰ পৰা মধ্যমীয়া দূৰত্বত অৰ্থাৎ নিব্বাজ মেঘৰ ওপৰত বিচৰণ কৰা মেঘক কোৱা হয় এণ্টাকিউমুলাছ মেঘ বুলি ভূপৃষ্ঠৰ পৰা বহু ওপৰত উৰি ফুৰা মেঘৰ নাম চিৰকিউমিয়াছ আপোনালোকে বাৰু গম পালেনে এতিয়া আচল কথাটো ক'ত সকলোৱে যিটো ভাবি আছিল সেইটো ভুল ধাৰণা আছিল নহয় জানো বন্ধুসকল আপোনালোকে ইয়াৰ পৰা নিশ্চয় কিবা এটা হ'লেও ল'ব পাৰিছে নজনা কথা কিবা এটা জানিব পাৰিছে এটা জ্ঞান ল'ব পাৰিছে বুলি মই ভাবোঁ আৰু সঁচাকৈ দৰকাৰী ভিডিঅ' আছিল বন্ধুসকল আমি সকলো বস্তু একচুৱেলি জনা দৰকাৰ সৰু সৰু কথাও আমি জনা দৰকাৰ মই যদি কিবা এটা আপোনালোকক দিব পাৰিছোঁ এণ্টাৰটেইনমেণ্টৰ জৰিয়তে আপোনাক যদি কিবা এটা মই জনাব পাৰিছোঁ তেনেহ'লে মই সঁচাকৈ বৰ সুখী অনুভৱ কৰিম তেতিয়াহে যেতিয়া আপুনি কমেণ্ট কৰি জনাব যে আপুনি কিমান উপকৃত হৈছে আপুনি ভাল পাইছে নে বেয়া পাইছে ভিডিঅ'টো চাই পেলাই আৰু বন্ধুসকলৰ লগতে এইটো কমেণ্ট কৰিব যদি আপোনালোকে আৰু ইয়াৰ পৰা কিবা ডেভেলপ বিচাৰে তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাওক মই কি কৰিলে ভাল হয় মই সেইমতে কৰাৰ চেষ্টা কৰিম কাৰণ ইমান দিনে আপোনালোকে মোক যি অনুসৰণ কৰি আছিল মই সেইমতে চলিছোঁ আৰু বহুতখিনি ছাকচেছ হৈছোঁ গতিকে সদায় মই এইটো কথাই কৈ থাকিম প্ৰতিটো ভিডিঅ'তে যে আপোনালোকৰ অবিহনে মই কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ বহুতখিনি মৰম আপোনালোকে দিছে যাৰ কাৰণে পুৰা ভিডিঅ'টো কমপ্লিট কৰিছে ইমান বহুমূলীয়া সময় দি ভিডিঅ'টো কমপ্লিট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ বন্ধুসকল সদায় নিচিনাকৈ মই দৰকাৰী ভিডিঅ' এটা আকৌ লৈ অহাৰ চেষ্টা কৰিম এণ্টাৰটেইনমেণ্ট দিয়াৰ কাৰণে চেষ্টা কৰিম নতুন ভিডিঅ' এটা লৈ অহাৰ কাৰণে মোক সময় দিয়ক আৰু সেই সুবিধাটো দিব আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ চাই থাকিব আজিলৈ সামৰিছোঁ বন্ধুসকল ধন্যবাদ বহুত বহুত ধন্যবাদ